নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? এই বান্দৰবোৰ যে দেখি ইমান ভাল লাগিছে, ইমান ধুনীয়াকৈ খাই আছে নহয় জানো? ৰ'ব জনাই আছোঁ আমি ক'ত গৈছিলোঁ। এয়া চাওকচোন, বেদান্ত কেঁচুৱা নিচুকোৱাত ব্যস্ত। আচলতে আমি এঠাইত ফুৰিবলৈ যোৱাৰ কথা আৰু তাৰ কাৰণে আমাৰ লেট হৈ গ'ল। সি কেঁচুৱা নিচুকোৱাত ব্যস্ত আৰু ইটো সিটো কৰি আছে, ইফালে ওলাব লাগে, ইমান লেজি ই। নেঘেৰিটিং শিৱ মন্দিৰ যাওঁ আমি। কিহৰ কাৰণে বিখ্যাত নেকি? শিৱদৌল। ৰুবুল গৈছানে আগতে? নাই, মই ফাৰ্ষ্ট টাইম গৈ আছোঁ। ইমান সাজি কাচি আহিছে ৰুবুলে। তাত বান্দৰকে দেখাব লাগিব, এতিয়া মানুহ নোপোৱা। তাকে চাম আৰু ভাইটি বোলে বান্দৰ চাবলৈ গৈ আছে এতিয়া। তথাপিও মন্দিৰ ভাগ ধুনীয়াকৈ দেখাব। এয়া আমি যাবলৈ ওলাইছোঁ নেঘেৰিটিং মন্দিৰলৈ, দেৰগাঁৱত অৱস্থিত নেঘেৰিটিং মন্দিৰলৈ। আৰু বেদান্ত গাড়ী চলাইছে আৰু পিছফালে বহি আছে আমাৰ ভাইটি ৰুবুল আৰু মিণ্টু। মই আগতে গৈছোঁ, কিন্তু গৈ খুব ভাল লাগে আৰু তাত ইমান বান্দৰ আছে, খুব ভাল লাগে। আৰু এয়া গৈয়ে প্ৰথমতে আমি কি কৰিলোঁ, বান্দৰৰ কাৰণে বুট আৰু এয়া চেনিগুটি কিনি ল'লোঁ আৰু দুয়োটা মিক্স কৰি ল'লোঁ। এগালমান বান্দৰ আহে ন, হাতৰ পৰা থাপ মাৰি নিয়ে বুলিয়ে ভয় লাগে, আগতে লৈ গৈছে তেনেকৈ। তো সেইকাৰণে ৰুবুলে কি কৰিছে, চোলাৰ ভিতৰত ভৰাই লৈ আহিছে। বান্দৰৰ খেদাৰ ভয়তে এই ভণ্টিকেইজনীৰ লগতে আহিলোঁ। তেওঁলোক ওচৰৰে চাগে, তেওঁলোকে হাতত কেটেপা লৈ পেলাই আহি আছে। আৰু এয়া আমি ওপৰৰ চিৰিৰে উঠি আছোঁ, ভাল লাগিছে আহি। আৰু যেতিয়া লগৰ লগত অহা যায় এনেই ভাল লাগে, মানে উৎপাত কৰি। আৰু আমি আগবাঢ়ি গৈ আছোঁ, লগে লগে বান্দৰবোৰো গৈ আছে এটা দুটাকৈ, আৰু চবৰে চকু ৰুবুলৰ ওপৰত। আৰু সিহঁতে চাগে গম পাই যায় বা নাইবা গোন্ধ পাই চাগে, কাৰণ টোপোলাটো ৰুবুলৰ লগত আছিলে আৰু পূৰা চাই গৈ আছে। আৰু ৰুবুলৰ ভয়, কিজানি টানিয়ে লৈ যায় টোপোলাটো। আৰু সেই টোপোলাটো চোলাৰ ভিতৰত ভৰাই লৈছে আৰু ভয়ে ভয়ে খোজকাঢ়ি আছে, কিজানি কোনোবাই হামলা দিয়ে। সেয়া চাৰিওফালে দেখিছেনে, বান্দৰ গোটেই ফিল্ডখনত। আৰু এতিয়া বান্দৰৰ সমাগম বেছি হৈ গৈছে আৰু আমি ভাবিলোঁ যে ইয়াতে দি দিয়াই ভাল ইহঁতক। আৰু টোপোলাটো খুলিব লৈছিলোঁহে, কোন মুহূৰ্তত পিছফালৰ পৰা থাপ মাৰি গোটেই পলিথিনটোৱে পেলাই দিলে। ৰুবুলে তৰ্কিবই নোৱাৰিলে। এয়া গোটেইবোৰে আহি পূৰা একদম খোৱাত ব্যস্ত আৰু হাতৰ পৰা টান মাৰি লৈ গুচি গ'ল। ৰুবুলে পাত্তাই নাপালে। তাৰপিছত মোৰ হাতত এমুঠি আছিল, দলিয়াই দিলোঁ। আৰু এয়া কিছুমানে খাবলৈও নাপালে, এগালমান বান্দৰ নহয়। আৰু তাৰপিছত মন্দিৰটোৰ ভিতৰৰ ফালে সোমোৱাই নাই, ৰুবুল পূৰা গছত উঠি ফটো তোলাত ব্যস্ত। আৰম্ভ হৈ গ'ল। তাক দেখি লগতে ময়ো ক'লোঁ, মোকো এটা ভিডিঅ' বনাই দে। লাহেকৈ গুজাম, নহ'লে পোহৰখিনি গুচি যাব। কাৰণ আমাৰ আহোঁতে অলৰেডি লেট হৈছিলে, গতিকে পোহৰটো অলপ কমিয়ে গৈছিলে। এয়া মৰম চাওকচোন, এফালে বাচ্ছাই গাখীৰ খাই আছে আৰু ইফালে হাজবেণ্ডক চাগে ওকণি চাই আছে। ইমান ধুনীয়াকৈ, ইমান ভাল লাগে জীৱ জন্তুবোৰ এনেকৈ চাই পেলাই। আৰু এয়া আহি পালোঁ শিৱদৌল নেঘেৰিটিং ভিতৰ মন্দিৰটো আহি পালোঁ। আৰু ভিতৰ ফালে এয়া স্বৰ্গদেউ ৰাজেশ্বৰ সিংহদেৱে নিৰ্মাণ কৰিছিলে, বহু পুৰণি মন্দিৰভাগ দেখিবলৈও ধুনীয়া আৰু এইখিনি ঠাইখিনিও ধুনীয়া, পৰিৱেশটো আহি ভাল লাগে। আহিবচোন আপোনালোকে যদি আহি পোৱা নাই। বান্দৰৰ বহুত উৎপাত খালী, কিন্তু একো উৎপাত নকৰে। হাতৰ পৰা খোৱা বস্তু দেখিলে টান মাৰি লৈ যাব পাৰে, বেলেগ একো নকৰে বাৰু। এয়া মূল মন্দিৰটো আমি ভিতৰলৈ নোসোমালোঁ, কাৰণ আমি আহোঁতেও দেৰি হৈছে আৰু ভাত পানী খাই আহিলোঁ, গতিকে মন্দিৰ বন্ধ হ'ব হৈছে। নিজৰ কি পূৰ্বজক লগ পাইছা? বেদান্তৰ হেৰি লাগিলে, মনটো বেয়া লাগিলে, বান্দৰৰ লগত কথা সময় টোপনি লাগিছে, মোক খুব চাহ একাপ লাগিছে। বান্দৰৰ গাখীৰ দি গাখীৰ হ'লেই হ'ব, ৰুবুলতো কথা নাই, যিহৰ হ'লেও চলি যায় গাখীৰ। ৰুবুলে মেকুৰীৰ গাখীৰ খাই ভাল পায়। এইবোৰে আৰু উৎপাত আমাৰ লগৰবোৰৰ লগত আহিলে ভাল লাগে। আৰু বেদান্তক দেখিছেনে, ফটো উঠিব গৈ এইবোৰ কি উৎপাত, হাঁহি ধেমালি। আৰু এইকাৰণে লগৰবোৰৰ লগত আহি ভাল লাগে। আৰু এইফালে মন্দিৰ বন্ধ হ'ব, আমাক মাতিছে, যদি সোমোৱা আহা সোনকালে। আমাৰ একো প্লেন নাছিলে, হঠাতে মই ক'লোঁ ব'ল ফুৰি আহোঁ ইভিনিং, তেনেকৈ হঠাতে গুচি আহিলোঁ। সেইকাৰণে ভিতৰলৈ নোসোমালোঁ আৰু বাহিৰৰ পৰাই চালোঁ। ৰুবুল আৰু মিণ্টু আহি পোৱা নাছিলে আগতে, সেইকাৰণে বোলো একেলগে ফুৰি আহোঁ, আৰু ৰাতিলৈকে যিহেতু ময়ো গুৱাহাটীলৈ যামগৈ। সেয়া আকৌ বেদান্তৰ উৎপাত লাগিলে, তাক নাচৰ ভিডিঅ' বনাই দিব লাগে, দুটামান ক্লিপ লৈ দিব লাগে কাট কৰি। মই বোলো বনা আৰু মোক কৰি দে, নহয় বোলে আগতে মোকহে কৰি দে বোলে। এয়া মন্দিৰৰ চাৰিওকাষৰ পৰিৱেশটো পিছফালৰ খুব ধুনীয়াকৈ ৰাখিছে। আৰু ইভিনিং টাইমত আহিলে মন চন ভাল লাগি যায়, মানে খুব নিৰিবিলি পৰিৱেশ এটা, ভাল লাগে আহি। আৰু মই এনেই উৎপতীয়া নহয়, আৰু লগ পালেতো ক'বই নালাগে, আৰু উৎপাতৰ সীমা নাথাকে মোৰ।
এয়া বেদান্ত কি কৰি আছে সিহে জানে এফালে মন্দিৰৰ মানুহেও চিঞৰি আছে যে সোনকালে আহা গেট বন্ধ কৰিব আমি আৰু সেইবোৰ গুৰুত্ব দিয়া নাই নিজৰ ভিডিঅ' বনোৱাত ব্যস্ত এয়া চাওকচোন বৰষুণ পেলাব লৈছে কিন্তু মই ব্যস্ত যে নহয় মোক ভিডিঅ' এটা লাগিবই বৰষুণ আহিলেও তাৰপিছতে আমাক বৰষুণে খেদিলে দূৰৰ পৰা দেখিলোঁ যে মন্দিৰৰ তলা মাৰিলে গেটত তাৰপিছতে আৰু কি এয়া ৱাল পাৰ হৈ যাব লাগিব ছাইডৰ ৱালেৰে ইমান অভ্যাস নাই তথাপিও উপায় নাই পাৰ হয়তো যাবই লাগিব এয়া বেদান্ত ইহঁতক উঠিলে এয়া মোৰ পালে এয়া মোক টানি আনিছে এয়া সৰু বাচ্চা নিচিনাকৈ জঁপিওৱাৰ লগে লগে মোৰ বেগে ছিগি থাকিলে মিনটোৱে গছৰ ডালত ওলমিব লৈছে আৰু তাক দেখি মোৰো মন গ'ল ওলমিবলৈ এইবোৰ বাচ্চামি কৰিয়ে ভাল লাগে নহয় জানো আৰু এতিয়া আমাৰ উভতাৰ সময় হ'ল বৰষুণো পেলাইছে আৰু দেৰিও হ'ল আৰু ৰাস্তাতে বোলো চাহ খাই যাওঁ এয়া চাহ খাব লৈছে চাহ চিঙৰা আৰু এয়া ভাইটিটোৱে কি কৰিছে বাল্টিৰ সৈতে চাটনি লৈছে জ্বলা চাটনি আৰু ইহঁতে কৈছে জ্বলা লাগে জ্বলা মই কৈছোঁ যে চাহতে জ্বলা দি দিয়ক তাৰপিছত কি আৰু চবেই চিঙৰা খালোঁ কচুৰি খালোঁ চাহ খালোঁ ভাল বনাইছিলে চাহ তো এয়া খাই মেলি ওলাই আহিলোঁ আৰু এতিয়া উভতনি যাত্ৰা তাৰ পৰা আহি আমি পালোঁ এম বজাৰলৈ আহিলোঁ কিবা কিবি অকণমান ল'বলৈ আছিলে বেদান্তৰ তাকে ল'বলৈ আহিলোঁ আৰু মোকো চাৰ্ট এটা গিফ্ট কৰিলে লগতে হাফ টি চাৰ্ট এটা আৰু এয়া বজাৰৰ সামৰণি হ'ল আৰু আমি এতিয়া ঘৰলৈ যাওঁ কেনেকুৱা পালে ভিডিঅ'টো জনাব লগ পাম আকৌ নেক্সট ভিডিঅ'ত ধন্যবাদ